দিলে এই তিনিজন যুৱকক ভৱিষ্যতে চাইকেলেৰে কি কৰা পৰিকল্পনা আছে এই তিনিজন যুৱকৰ সবিশেষ জানিবলৈ চাই থাকক। আগতে কোনো চাইকেলেৰে তেনেকৈ গৈ পোৱা নাই আৰু এটাই গৈছিলোঁ আপোনাৰ যোৰহাটটো ডিমু। সকলোকে বাই বাই। ভাল লাগিলে আমাৰো ভাল লাগিলে দেই। আৰু বাহঁতকো এতিয়া বিদায় দিছোঁ আৰু আমি গৈ আছোঁ পুনৰ দিয়া কৈছিলে তেতিয়াই মই গম পাই গ'লোঁ যে আচলতে বা মাতটো ইমানেই ভাল লাগিলে শুনি, ইমানেই ধুনীয়া মানে বা মই কথাকেইটাহে শুনি আছিলোঁ, বা ইমান ধুনীয়াকৈ কথাকেইটা কৈ আছিলোঁ। নমস্কাৰ, কি খবৰ? আহি গ'লোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আৰু আৰম্ভণিতে কৈছোঁ আকৌ এটা আহি গ'ল এডচেঞ্চ ভেৰিফিকেশ্যন পিন। এইটো আচলতে কি হয়, মই এবাৰ এটা ভিডিঅ' বনাইছিলোঁ কিন্তু মোৰ চেনেল দুটা, কিন্তু ইয়াৰ তিনিটা আহিবলগীয়া হ'ল। ইয়াৰ এটা কাৰণ আছে, মোৰ এটা ভুল হৈ গ'ল, যিটো ভুলৰ কাৰণে প্ৰথম অহা পিনটো কেঞ্চেল হৈ গ'ল মানে, আৰু যিটো পিন কেঞ্চেল হোৱাৰ কাৰণে মই এডচেঞ্চ একাউণ্ট আকৌ বনাবলগীয়া হ'ল। তো সেইটো বিষয়ে ভালদৰে জানিম, ভিডিঅ'টোৰ শেষত ভালকৈ জানিম। তাৰ আগতে আমি কি কৰিলোঁ আৰু কেদাৰনাথ অহাৰ কাৰণে আমাৰ ঘৰত আহি পেলাই দুটা ভাইটিয়ে মোক গামোচা পিন্ধালে। তো আমাৰ ওচৰৰ ধুনীয়া এটা পৰিৱেশ দেখুৱালোঁ আপোনালোকক। সেই সকলোখিনি যিটো ব্লগটো হয়, ব্লগটো প্ৰথমবাৰ আৰম্ভ কৰি চাই লওঁ আৰু ব্লগটোৰ শেষত এডচেঞ্চ পিনটো কিয়নো আকৌ আহিবলগীয়া হ'ল, কি কাৰণে মোৰ ভুল হ'ল, আপোনালোকৰ লগত যদি এনেকুৱা হয় তেতিয়াহ'লে আপোনালোকে কেনেকৈ কৰিব, তো সকলো মই দেখুৱাই আছোঁ। তো ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এটা বিশেষ কাৰণত আজি আমি ওলাইছোঁ আৰু সেইকাৰণে ব্লগটো আৰম্ভ কৰিছোঁ। কাৰণটো কি কৈ দিয়া? এটাই মাতিছে, নিউজ চেনেল এটাই মাতিছে, আচলতে ফেচবুক পেজেই হয় চাগে, কিন্তু বা এজনীয়ে মোক ফোন কৰিলে হঠাৎ, মই ইমান এটা ভালকৈ জনাই নাই। এতিয়া যাম, গৈ বাক লগ পাম, বাক লগ কৰি পেলাই কি হয় কি কথা ভালদৰে বুজি আপোনালোকক ব্লগটো দেখুৱাম। কিন্তু মাতিলে চাইকেল লৈ আহিম বুলি ভাবিছিলোঁ, কিন্তু সময়টো কম আছে, দেৰি হ'ল, সেইকাৰণে বাইকখনকে লৈ আহিলোঁ। বহুত দিন যিহেতু বাইক চলোৱা নাই, দেখিছে নহয় বাইকখন, আজিকালি বহুত দিন বাইক চলোৱা নাই, সেইকাৰণে বাইকখনকে লৈ আহিলোঁ। আৰু এতিয়া গৈ আছোঁ আমি পানী টেংকিৰ ওচৰত পামগৈ। পানী টেংকিৰ ওচৰত পাই মানে আমাৰ পতিয়া গাঁৱৰ আগত বৃদ্ধাশ্ৰম এখন আছে, আশ্ৰমখনৰ ওচৰত পাই আপোনালোকক দেখুৱাই আছোঁ, কিয় চাই থাকক তেল। আৰু আহি পাই গ'লোহি আমি বাহঁতৰ ওচৰত। আচলতে ভালদৰে গম পোৱা নাছিলোঁ, ফোনতে কথা পাতিছিলোঁ। বা অকণমান কৈ দিয়ক, আপোনালোক ক'ৰ হয়, কেনেকৈ কি হয়, অকণমান কৈ দিয়ক। মই কস্তুৰিকা ভাৰদ্বাজ, মই যোৰহাটৰ পৰা। তাৰপিছতে মই ইষ্ট মজু চেনেলত কমিউনিটি মেনেজাৰ হিচাপে যোৰহাটত কাম কৰি আছোঁ। আৰু মই শচীনহঁতৰ লগত মই কণ্টেক্ট কৰিলোঁ, এতিয়া তাহাঁতৰ ইণ্টাৰভিউ ল'বলৈ মই ৰেডি কৰি আছোঁ। ৱাও, আৰু লগত এজন আছে দাদা, আপুনি অকণমান হাজবেণ্ডে। নহয় আমাৰ কাৰণে আপুনি দাদা, মই ড্ৰাইভাৰ হয়, তোমালোকৰ একমপ্লিছমেণ্টত কংগ্ৰেচুলেশ্যন। থেংক ইউ দেই। বাকী ভাল লাগিছে সঁচাকৈ, আৰু পৰিৱেশটোৰ মাজততো চাওকচোন, পৰিৱেশটো এবাৰ চাই লওক কি ধুনীয়া লাগিছে। ব্লগত ক'ৰপৰা গৈ ক'ত পাইছেগৈ সেয়া সময়তহে গম পাব দেই। ঠিক আছে। আগতে কোনো চাইকেলেৰে তেনেকৈ গৈ পোৱা নাই আৰু এটাই গৈছিলোঁ আপোনাৰ যোৰহাটটো ডিমু। তাৰ বাহিৰে মই গৈ পোৱা নাই। অকল ৰাতি দৌৰি পেলাই মানে এক্সাৰচাইজ কৰি পেলাই তেনেকৈ প্ৰেক্টিছ কৰা আৰু সেয়াই। সকলোকে বাই। ভাল লাগিলে আমাৰো ভাল লাগিলে দেই। আৰু বাহঁতকো এতিয়া বিদায় দিছোঁ আৰু আমি গৈ আছোঁ পুনৰ দিয়া চিৰঞ্জীৱৰ ঘৰ, তাতো যাম কিবাকিবি। এতিয়া দেৰি হ'ল অকণমান, আৰু মানে কি হৈছিলে 2টা বজাতে অহা কথা আছিলে, কিন্তু 2টা বজাত বাহঁতেও ফোন কৰিলে যে আমি এনেকৈ আহিম, কিন্তু একো নাই, বাহঁতো যিটো টাইম দিছিলে টাইমতে পাই গ'লি, কিন্তু 2টা বজাৰ পৰা এতিয়া 5টা বাজি গ'ল, অকণমান দিগদাৰ হ'ল সেইকাৰণে। বাকী একো নাই, আমি এতিয়া গৈ আছোঁ, চাই থাকক, ভুলে শুদ্ধে কিবা কিবি কৰি আৰু যেনেকৈ তেনেকৈ দিছোঁ আৰু হয়তো ভুলো হ'ব পাৰে, কেতিয়াবা হয়তো মানে কিবা বেয়া লগাও কিবা কিবি কৰি দিব পাৰোঁ। সেয়া আপোনালোকে খালি ধৰি নাথাকিব, নিজৰ ভাইটি হিচাপে মৰম কৰি শুধাই ল'ব আৰু দেই। একো নাই, এইবোৰ আগতে এক্সপিৰিয়েঞ্চ নাছিলে, কেদাৰনাথৰ পৰা আহি পেলাই এইবোৰ এক্সপিৰিয়েঞ্চ হ'ল। আৰু এটা কথা কওঁ, চাইকেল এখন চলায়ো যে ইমান সন্মান পায় মানে মই এতিয়াহে গম পাইছোঁ। মই আগতে এইবোৰ গমেই পোৱা নাছিলোঁ, তেতিয়াতো আগতে গম পাইতো নাহো চলালোঁ, কিন্তু চাইকেল চলায়ো যে ইমান সন্মান পায় ন, মই আজি গম পাইছোঁ। ঠিক আছে, অকল এয়া কাৰ কাৰণে? অসমবাসী ৰাইজৰ কাৰণে, আপোনালোকৰ কাৰণে। আপোনালোকে চাই আছে, আপোনালোকে মৰম দিছে কাৰণেহে এয়া পাইছোঁ, নে কি কয়? থেংক ইউ, জয় অসম। এই তিনি যুৱকক আৰু চাইকেলেৰে ভৱিষ্যতে কি কৰা পৰিকল্পনা আছে এই তিনিজন যুৱকক সবিশেষ ৰিটেকৰ দিলে এই তিনিজন যুৱকক ভৱিষ্যতে চাইকেলেৰে কি কৰা পৰিকল্পনা আছে এই তিনিজন যুৱকৰ সবিশেষ জানিবলৈ চাই থাকক আমাৰ আজিৰ প্ৰতিবেদন। বহি আছোঁ আৰু ইয়াত চব আমাৰ দুইজন আকৌ লগ পালোঁ বহুত দিনৰ নহয়, 2 দিনৰ মূৰত দেই। আৰু এইফালে বা আহি আছে, বাক বহুত ধন্যবাদ জনাইছোঁ, আমাক যে ইমান মৰম দিছে। দাদা, আপোনাৰ নামটো? ৰঞ্জনজ্যোতি বৰা। তেখেতো কেদাৰনাথ যাত্ৰা মানে কৰি আহিছে দেই, কেদাৰনাথৰ পৰা আহিছে। আৰু থেংক ইউ। আজি আপোনালোক নোহোৱাহেঁতেন হয়তো আমি সফলো হ'ব নোৱাৰিলোহেঁতেন। আপোনালোকৰ মৰম, আপোনালোকৰ মেছেজ, আপোনালোকৰ এটা কমেণ্টৰ পৰাই আমি বহুত সাহস পাওঁ সদায়। আৰু এইফালে চাওকচোন কিমান ৰাইজ ৰৈ আছে মোক চাবৰ বাবে।
এই সকলোখিনি যদি নাথাকিলেহেঁতেন আপোনালোকে কওকচোন বাৰু আমি সফল হ'ব পাৰিলোহেঁতেন। এয়া অকল আপোনালোকৰ বাবে আজি মই ইয়াত আছোঁ, আপোনালোকৰ বাবে আজি মই ইমান পাইছোঁ, এয়া আপোনালোকৰ বাবে। সেইকাৰণে জয় আই অসম। আৰু হৈ গ'ল। আৰু আজি আমাৰ মানে কি কৰিম আৰু ইণ্টাৰভিউ হৈ গ'ল চেনেলত। আমি ভুল সিদ্ধান্ত লৈছোঁ, কিছুমান ভুল মানে শুদ্ধ চবৰে মাজে চলিব লাগে, সুখ দুখ হাঁহি ধেমালি একো নাই। আৰু বাকী যে আমি ইমান এটা সুযোগ দিয়াৰ বাবে বাক ধন্যবাদ জনাইছোঁ, আমাক ইমান ধুনীয়াকৈ কথা ক'লে। আৰু মোৰ ব্লগটোত আৰু এটা কথা কৈছোঁ আৰু দেই, মানে মোৰ এটা ভুল ধাৰণা আছিলে, মই ভাবিছিলোঁ নিউজ চেনেলত চাগে কথা বতৰাবোৰ যেতিয়া কৈ থাকে তেতিয়া চাগে কিবা এডিটৰ ইউজ কৰে নেকি, মাত চাতবোৰ চেঞ্জ কৰি দিয়ে চাগে, ধুনীয়া ধুনীয়া হৈ যায়। কিন্তু আজি বাক লগ পেলাই বা মুখৰ কথাই গম পাইছোঁ এইটো আচলতে ৰিয়েল চাউণ্ড। মানে বাৰ যেতিয়া কথাকেইটা কৈছিলে তেতিয়াই মই গম পাই গ'লোঁ যে আচলতে বা মাতটো ইমানেই ভাল লাগিলে, শুনি ইমানেই ধুনীয়া। মানে বা মই কথাকেইটাহে শুনি আছিলোঁ, বা ইমান ধুনীয়াকৈ কথাকেইটা কৈ আছিলে, মই পাহৰিয়ে থাকিলোঁ মানে কি কৈ আছিলোঁ। বাকী একো নাই, এয়া সকলোখিনি মাথো আপোনালোকৰ কাৰণে। এহেঁতি হাঁহিছে, হাঁহিবই লাগিব ন। বেছি ভাল লাগিলে পাইছোঁ। হা ভালটো লাগিছে, মই বাম মুখলৈ চাই আছোঁ, বাম মুখলৈ চাই আছোঁ বায়ে কেনেকৈ কথাকেইটা কৈ আছে। মানে মই ভাবি থকা এটা বস্তু মানে ভুললৈ গৈ আছে ন, মোৰ মনটো মানে ভুললৈ ঠেলি দিলে আজি বায়ে। সেইকাৰণে ভাবকচোন মই কেনেকুৱা লাগিব। একো নাই, গৈ আছোঁ। আজি 2-3 দিন লগ হৈ এটা ব্লগ বনিছে, কিন্তু আগত আজি 10 দিনৰ মূৰতহে এটা ব্লগ দিওঁ। তেনেকুৱা চলত 2-3 দিনৰ মূৰত এটা ব্লগ দিব পাৰিছোঁ। এয়া অকল আপোনালোকৰ বাবে, ঠিক আছে। তো বাকী চাই থাকক, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি নতুনকৈ কোনোবা আহিছে চেনেলটোত আৰু যদি ভিডিঅ'টো চাই বেয়া লগা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো লাষ্ট অন্তিম পৰ্যায়ত মানে এতিয়া ৰাতি হ'ল আৰু ৰাতি সামৰি দিওঁ বুলি ভাবিছোঁ। আৰু তাৰ লগতে বিশেষ কেইজনমান মানুহক চিনাকি কৰাই দিওঁ বুলি ভাবিছোঁ, ঠিক আছে। এজন হৈছে আমাৰ এই আদিত্য, প্ৰথম চিনাকিটো কৰা দিছোঁ। এয়া আমাৰ বিজিত, এয়া পাৰ্থ, আৰু এয়া আমাৰ অনিল দা, ঠিক আছে। আৰু এজন আছে বাহিৰত গৈছে, এই অনিল দা পৰাই কৈছোঁ। অনিল দা নোহোৱাহেঁতেন আমাৰ এখন চাইকেল বুলেট কেতিয়াও নবনিলেহেঁতেন। আপোনালোকে দেখিছে মোৰ চাইকেলখনত কিমানবোৰ বস্তু লৈ গৈছোঁ, কি কৰি গৈছোঁ। এয়া সকলো অনিল দাৰ কাৰণে, আৰু চাইকেলখন ইমান ধুনীয়াকৈ বনাই দিয়াৰ কাৰণে, ঠিক আছে। অকল চাইকেলে বনাই দিয়া নাই, কিন্তু যাবৰ আগদিনা ৰাতি 1 বজালৈকে গোটেই চাইকেলকেইখন পেকিং কৰি কি বস্তু ক'ত ল'ম সকলো আইডিয়া দিছে। আৰু তাতোতকৈও দৰকাৰী এটা বস্তু আমাক দি পঠিয়াইছিলে, এই লাইটটো, যিটো আমাৰ বহুত দৰকাৰ হ'ল মানে সময়ত। আৰু লগত আছে আমাৰ পাৰ্থ। এহেঁত তিনিটাও আমি যাবৰ দিনা আগদিনা ৰাতি 1 বজালৈকে, ওপৰলৈ চোৱা 1লৈকে আদিত্য, বিজিত, পাৰ্থ, এহেঁত তিনিটা একদম লাগি মোৰ চাইকেল পেকিং কৰি এহেঁতি আমাক একদম পূৰা উলিয়াই আহে। 1 বজাত ঘৰলৈ গৈছে বৰষুণত তিতি। আৰু মই সঁচা কথা কওঁ, এনেকুৱা বন্ধু প্ৰত্যেককে লাগে। অকল মোৰ লগত আছে মই লাকি হয়, কিন্তু মই ক'ম যে প্ৰত্যেকজনকে এনেকুৱা এজন বন্ধু লাগে যি হাঁহি সময়ত লগত নহয়, মানে বিপদৰ সময়ত লগত থাকে। আৰু এহেঁত তিনিটা সেইকাৰণে, আৰু স্পেচিয়েলি এহেঁত তিনিটাক আজি মই মাতি আনিছোঁ ঘৰলৈ, লগত অনিল দা আৰু এয়া দীপু দা, এজন দেই স্পেচিয়েলি মাতি আনিছোঁ। আৰু তাহাঁতক কিবা এটা নিয়ম এটা কৰিছোঁ আৰু মানে লাগিছে মোক কৰিবলৈ পাই, কাৰণ তাহাঁতৰ কাৰণে আজি বহুত মানে ছাপোৰ্ট পালোঁ। বহুত দিনৰ পিছত এটা নতুন পৰিৱেশৰ মাজত আহি পাই গ'লহি। সেয়া চব পিংকু দা, আৰু যিহেতু আমাৰ কল্যাণী ফিল্ডত আছোঁ আমি গোটেইখিনি, এইফালে চব আৰু কিছুমান লুকাইছে দেই, একো নাই হ'ব দিয়ক। আৰু এইফালে প্ৰেক্টিচ কৰি আছে, আৰু বহুত দিনৰ মূৰত আহি পেলাই ভাল লাগিছে ইয়াত। আচলতে 7:30 মই নুঠোঁ বাৰু, মোৰ উঠোতে 10টা বাজে, কিন্তু পিংকুদাই ফোন কৰি পেলাই জগাই মাতি আনিছে ইয়ালৈ, আৰু সেইকাৰণে আহিলোঁ। আহি পেলাই লগ পালোঁ পিংকুদাক, ভাল লাগিলে বহুত দিনৰ মূৰত। আচলতে এইবোৰ হৈছে মৰম, আৰু এই মৰম ছাপোৰ্টৰ কাৰণে আজি ইমানটো মানে এনেকুৱা এটা কাম কৰিব চাগে সাহস পালোঁ বা সফল হ'ব পাৰিলোঁ আজি, সেইটোৱে মেইন কথা। আৰু বাকী এতিয়া ইয়াত আছোঁ, অলপ টাইম থাকিম, আৰু ইয়াৰ পিছত গৈ আছোঁ। দিনটো এনেকৈ ব্লগবোৰ দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব। আৰু এয়া পিংকুদাৰ ফালৰ পৰা মৰম গামোচা আচলতে এয়া সন্মান, ইয়াতকৈ ডাঙৰ সন্মান একো নাই আমাৰ অসমীয়া হিচাপে, আৰু ভাল লাগিছে। থেংক ইউ দেই। ত' ফাইনেলি লাষ্ট টাইমত এতিয়া আমি আপোনাক ক'বলৈ গৈছোঁ যে এই পিনটো মানে মোৰ যিটো NLS শচীন ইউটিউব চেনেল আছিলে, তাত যিটো এডচেঞ্চ একাউণ্ট সেইটো মোৰ নামতে আছিলে, শচীন চেইয়া নামতে খুলিছিলোঁ। কিন্তু তাত কি হ'ল, প্ৰথম আৰম্ভণিতে কিছুমান ভুল হ'ল। মানে যিটো আমাৰ এড্ৰেছ দিব লাগে, এড্ৰেছটো মই সম্পূৰ্ণৰূপে এড্ৰেছটো দিয়া নাছিলোঁ, যোৰহাট আছাম মাৰি থ'লোঁ। আৰু কি হয়, ডাকঘৰৰ কিছুমান খেলি মেলিৰ কাৰণে পিনটো বহুত দেৰিকৈ আহিলে। পিনটো দেৰিকৈ অহাৰ কাৰণে কি হ'ল, মোৰ যিটো একাউণ্ট আছিলে একাউণ্টটোত মানে আপোনাৰ কেঞ্চেল হ'বলৈ দেখুৱাইলে যে পিনটো ভেৰিফিকেশ্যন নহ'লে এইটো মনিটাইজটো ডিমনিটাইজ হৈ যাব, মানে ডিএক্টিভ হৈ যাব। তাৰপিছত মই কি কৰিলোঁ, পিনটোতো অহাই নাই। পিনটো নহাৰ পিছত মই কি কৰিলোঁ, সেইটো ডিএক্টিভ কৰি দিলোঁ, মানে একাউণ্টটো ক্ল'জ কৰি দিলোঁ। একাউণ্টটো যিহেতু ক্ল'জ কৰিলোঁ, তাৰ 4-5 দিনৰ পিছত আহি গ'ল নহয় পিনটো। কিন্তু মই বহুত চেষ্টা কৰিলোঁ সেই একাউণ্টটো পিনটোত ভৰাবলৈ, কিন্তু পিনটো কাম নহ'লে। তেতিয়া মই কি কৰিলোঁ, সেই এডচেঞ্চ একাউণ্টটো চেঞ্জ কৰি পেলালোঁ। এডচেঞ্চ একাউণ্টটো মই বেলেগ নামত কৰি পেলালোঁ।
যি হওক আৰু এটা কথা মনত ৰাখিব নিজৰ নামত এটাহে এডচেঞ্চ একাউণ্ট ৰাখিব পাৰে যদি আপুনি আকৌ ছেকেণ্ড একেটাকে আপুনি কৰিব যায় তেতিয়াহ'লে মনিটাইজে কাট খাই গুচি যাব তো সেইকাৰণে মই কি কৰিলোঁ এডচেঞ্চ একাউণ্টটো বেলেগ কৰিবলগীয়া হ'ল আৰু এডচেঞ্চ একাউণ্ট বেলেগ কৰি পেলালোঁ বেলেগ কৰি পেলাই মই গুচি গ'লোঁ কেদাৰনাথ চাইকেল লৈ আৰু তাৰ কেদাৰনাথ যোৱাৰ পিছত মোৰ যেতিয়া $10 হৈ গ'ল মানে কি হয় এটা ইউটিউব একাউণ্টত যেতিয়া $10 হয় তাৰপিছত মানে পিনটো জেনেৰেট কৰিব পাৰি বা বেংক একাউণ্ট এড কৰিব পাৰি সেই পিনটো আহে সেই তেনেকুৱা কিছুমান নিয়ম থাকে তো $10 হোৱাৰ পিছত মোৰ ঘৰত আহি গ'ল পিনটো আৰু যিটো পিন অহাৰ পিছত মই তেতিয়া তেনেকৈ থৈ দিলোঁ বোলো ঘৰত যাম ধুনীয়াকৈ পিনটো ভেৰিফাই কৰিম কাৰণ আকৌ ভুল হ'লে মোৰ খেলিমেলি হ'ব তো ঘৰত আহি পেলাই পিনটো মই ভেৰিফাই কৰিলোঁ ভেৰিফাই কৰি পেলাই এইবাৰ অ'কে হৈ গ'ল এইবাৰ চব ঠিকেই হ'ল এতিয়া $100 যেতিয়া হ'ব পইচাটো তেতিয়া আহিব আৰু ঠিক আছে বাকী এইটোৱে হয় এটা কথা মনত ৰাখিব এডচেঞ্চ পিন দুদিন হয়তো দেৰিকৈ আহিব কিন্তু কেঞ্চেল বা নাহে বুলি কিবা অপশ্যন যদি আহে কেতিয়াওতো আপোনালোকে কেঞ্চেল কৰি নিদিব আৰু ডাকঘৰৰ যিটো এড্ৰেছ দিয়ে এড্ৰেছটো একদম আধাৰ কাৰ্ড বা ভোটাৰ আই ডি মতে একদম পূৰা ৰিয়েল যিটো এড্ৰেছ হয় সেইটো দিব তেতিয়া আপোনাৰ সোনকালে আহিব আৰু পৰাপক্ষত লগত এটা ফোন নাম্বাৰ দি দিব আৰু যেতিয়া এডচেঞ্চ পিনটো ভেৰিফাই কৰিব ইয়াত 6টা ডিজিটৰ এটা মানে কোড থাকে কোডটো ভালকৈ শুদ্ধকৈ কৰিব কাৰণ 3বাৰ যদি ভুল হয় তেতিয়াহ'লে এইটো খেলিমেলি হৈ যাব ঠিক আছে এডচেঞ্চ পিন হয় আৰু এই পিনটো হ'লেহে আপোনাৰ ভেৰিফাই হ'ব একাউণ্টটো মানে বেংক একাউণ্ট এড কৰিব পাৰিব ইউটিউবৰ পৰা পইচা পাব তো ইউটিউবৰ পৰা পইচা পাবলৈ হ'লে বেংক একাউণ্ট এড কৰিবৰ কাৰণে ফাৰ্ষ্ট কথা হ'ল আপোনাক এই পিনটো দৰকাৰ হ'ব ঠিক আছে এইটো পিন দুটা একাউণ্টৰ মোৰ 3টা আহিলে আৰু থাৰ্ড চেনেলটো মোৰ মনিটাইজ হৈ গ'ল সেইটোৰ পিন আহিব আৰু কেতিয়াহে নাজানো এপ্লাই কৰিলোঁ মই সেইটো কি হয় নাম তাৰ পিছত গম পাম এতিয়ালৈকে নকওঁ আপোনালোকক সেইটো কাৰণ মোৰলৈ মানে মই নচলাওঁ সেইটো একচুৱেলি আমাৰ গ্ৰুপ মানে চেনেল হয় মোৰ আৰু টিভাচিছৰ মাজত আছে তো সেইটো আপোনাৰ পিছত গম পাব লাহে লাহে বাকী এইটো আমি ভেৰিফাই কৰি দিলোঁ হৈ গ'ল তো আজি ব্লগটো ইমানেই আছিলে আৰু ইমানতে এইটো ব্লগ সমাপ্ত কৰিছোঁ আৰু বাকী আপোনালোকে গম পালে মোৰ জাৰ্চিটো কোনে চিলাই মানে যিটো মই গামোচাৰ কুৰ্তা পিন্ধি আছিলোঁ সেইটো কোনে চিলাই দিছিলে সেয়াও গম পালে ভিডিঅ'টোত আৰু ইমানেই আছিলে আজি ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিলোঁ আৰু অহাকালিলৈ নতুন এটা ভিডিঅ' লগত পুনৰ আহি আছোঁ আৰু তাতে নেক্সট ভিডিঅ'টো আহি আছে আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট মোৰ লগত টিভাচিছ গৈছিলে যিহেতু কেদাৰনাথ গম পায় তাৰ ৰিজাল্ট দিছে তাৰ ৰিজাল্ট কেনেকুৱা হ'ব কি হ'ব সকলোখিনি লৈ আহি আছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে এটা কমেণ্ট কৰিব আৰু নতুনকৈ যদি কোনোবা আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে বাই বাই